এইবিলাক কি কৰিব তেওঁলোকে উচ্ছেদ কৰি কোন আপুনি যে ভাষণত কৈ আছে প্ৰমোদ বৰাই এইটো আজিৰ নতুন কথা নেকি ভাষণ নহয় চুক্তিত আছে আপোনালোকে চাওকচোন বিটিআৰ চুক্তিত ভাষণ নহয় এই চুক্তিত যিটো আছে এইটোৱে কৈছোঁ মই জনাই দিছে কালি যে তেওঁলোকে দিল্লীত গ'ল হিমন্ত বিশ্ব ৰঞ্জিত দাস আৰু আপোনাৰ বিজেপিৰ হেৰিবিলাক তেওঁলোকে যে মই যোৱাকালি ব্যস্ত আছিল সেইটো ৰাতিপুৱা টিভিত গম পাইছোঁ আপোনাৰ হেৰিটো কিন্তু আপুনি আপোনাৰ প্ৰতিক্ৰিয়া কি কি প্ৰতিক্ৰিয়া তেওঁলোকে যে একো মই একোৱেই নাজানে মই কোনে দিল্লীত যাই পেলাই কি যেতিয়া সাংবাদিকে সুধিছিল তেতিয়াহে মই কৈছোঁ মই আচলতে নাজানেও একো নাজানো মই কৈছোঁ ৰাছিয়া আৰু আমেৰিকা ফুটবল ফাইনেল আছিল সেইটোকে চাই আছিল মই চাই থাকোঁতে আৰু এইটো টিভি ৰিচাৰ্জ শেষ হৈ গ'ল অসমৰ বিজেপিৰ লগত আপোনাৰ শত্ৰু এই বিজেপি ইয়াত কি বিজেপি আছে আপোনাৰ ভাল নেকি কাৰ লগত দিল্লী যে আপোনাক দিল্লী চলি আমি নাই আমি নাজানো আমি একো নাজানো আমাৰ মততে বিজেপিৰ লগত এলায়েন্স আছিলে সেইটো চবেই জানে কিন্তু এতিয়া ৰঞ্জিত দাস বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো ষ্টাইলত কৈ আছে যে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব BTC হওক অসমতে হওক এটা কথা হৈছে যে ভোটৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকৰ লগত ফ্ৰেণ্ডশ্বিপ এইবিলাক কি হিমন্ত বিশ্ব শৰ্মা সি খোৱা মতে আমি যোৱা মানুহ নেকি পাৰিলে আপোনালোকে একবাৰ সোধক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই বিজেপি ওপৰে কৰি থাকি ওপৰে কংগ্ৰেছ কৰি থাকি লাভ নাই সি নিজাবগীয়া এনেকুৱা আমাৰ নিচিনা পাৰ্টি খোলকচোন দেখাই দিয়ক তাৰ লগত কিমান মানুহ আছে শক্তি আছে যদি তাৰ ওপৰে কেতিয়াবা বিজেপি ওপৰে কেতিয়াবা এই কংগ্ৰেছ আমাৰ নিচিনা নিজাবগীয়া পাৰ্টি খুলি পেলাই দেখাই দিয়কচোন তাৰ লগত কিমান পাব্লিক আছে দেখাই দে মানুহেই নাই 100 জন 200 জন চব BTC বাহিৰৰ পৰা আহি হাজিৰা কৰি পেলাই আপুনি কিন্তু কৈ আছে আগৰ পৰা আপুনি সুবিধা পাতি বুলি যোনে চৰকাৰ গঠন আৰে মইতো BTC ৰাইজৰ স্বাৰ্থত মই কাম কৰিব লাগে ইয়াত অপজিশ্যন কৰি লাভ নাই BTC উন্নয়নৰ স্বাৰ্থত BTC কেনেকৈ উন্নয়ন কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ মেকুৰী বুলি কৈ আছে এইবিলাক ফুৰা নাখিছে